क'क्राझार जिल्ला जोबथेसालिनि मावख'गिरिनि मोनसे बाख्नायजाथाव हाबा। भारत हादरनि 78थि उदांस्रि सानजों लोब्बा लाखिनानै गोजोननि नोगोर क'क्राझारनि खना खनला दाखोर दालाफोरखौ सिबस्रांनाय हाबाफारि बानजायदों। 10 आरो 11 आगस्तआव साननैनि हाबाफारिजों क'क्राझार जिल्ला जोबथेसालिनि फारसेनिफ्राय गोजोननि नोगोर क'क्राझार सहरनि दाखोर दालाफोरखौ सिबस्रांनाय जागोन होनना मिथिहोयो। मख'नो गोनां बाथ्रादि भारत हादरनि 78थि उदांस्रि सानजों लोब्बा लाखिनानै क'क्राझार जिल्ला जोबथेसालिनिफ्राय साननैनि हाबाफारिजों गोजोननि नोगोर क'क्राझार सहरखौ सिबस्रांनाय हाबाफारिनि दिनै जागायजेननाय हाबाफारियाव क'क्राझार जिल्ला जोबथेसालिनि गाहाय रबिराम इंथि, गुबुन गुबुन बिफाननि मावख'गिरि आरो जोबथेसालिनि कयदिफोरजों लोगोसे क'क्राझार जिल्लानि लेङाइ जिल्ला बेंगिरि वादिउल इस्लामआ बाहागो लायो। गुबुन फारसेथिं साननैनि हाबाफारिजों गोजोननि नोगोर क'क्राझारनि दाखोर दालाफोरखौ जोबथेसालिनि फारसेनिफ्राय सिबस्रांनो लानाय हाबाफारिनि सोमोन्दै क'क्राझार जिल्लानि लेङाइ जिल्ला बेंगिरि वादिउल इस्लाम आरो क'क्राझार जिल्ला जोबथेसालिनि गाहाय रबिराम इंथिया खौरां बिजोङाव ओरैबादि फोरमायो। হয় মানে আজি আমাৰ জিলা জেল কৰ্তৃপক্ষৰ উদ্যোগত আমাৰ প্ৰাক স্বাধীনতা দিৱসত 15 আগষ্টৰ আগতে আমাৰ তেখেতৰ ফালৰ পৰা এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াতে আমাৰ জিলা প্ৰশাসনৰ সহযোগত জিলা প্ৰশাসনৰ হৈ মই ADC জেইল হওঁ। তো আমি আমাৰ ডিষ্ট্ৰিক্ট জেইলত থকা কয়দী যিখিনি আমাৰ আছে যিখিনি আছে ইউটিপি যিখিনি আছে তেওঁলোকৰ ভিতৰৰ পৰা আমি 23জন ইয়াতে আমাৰ লগত পাৰ্টিচিপেট কৰিছে। আমাৰ জেইলৰ বিষয়ববীয়া সকলোখিনি আছে। 23জন এই ভিতৰত আমাৰ দুজনী ফিমেল মহিলা আছে আমাৰ লগত। আমি কোকৰাঝাৰ চহৰখন যাতে আমাৰ চাফ চিকুণ হৈ থাকে তাৰ কাৰণে আমি এটা উদ্যোগ লৈছোঁ। এইটো এটা ৰাইজৰ মাজত এটা মেছেজ এটা দিয়াৰ প্ৰয়াস, লগতে চহৰখন আমাৰ চাফ চিকুণ কৰি ৰখা। আৰু স্বাধীনতাৰ আমি উদযাপন কৰিব লৈছোঁ, গতিকে আমাৰ এটা দায়িত্ব থাকে চহৰখন চাফ চিকুণ হওক। চাফ চিকুণ হ'লে মানুহে কয় চাফ চিকুণ যিমানেই হ'ব বোলে বেমাৰ আজাৰো নহয়। নিজৰ চোতালখন চাফ চিকুণ উপৰিও আমি আমাৰো দায়িত্ব থাকে চিভিকত আমাৰ যেনেকৈ টাউন এলেকাত চহৰ এলেকাত আমাৰ যিটো এখতিয়াৰ আমাৰ যিটো কৰে। আজি এই কাৰ্যসূচীত আমাৰ জেইল ষ্টাফ লগতে ফেমিলি মেম্বাৰ লগতে ল'ৰা ছোৱালীসকল যোগদান দিছে আৰু 22জন মতা কয়দী লগতে 2গৰাকী মহিলা কয়দী, টোটেল 23জন কয়দী আমি ওলাইছোঁ, যিসকল কয়দী ট্ৰাষ্টেড আৰু তাহাঁতৰ ম্যাদ প্ৰায় শেষ হৈছে আৰু কালি পৰহি তেওঁলোকে খালাচ যাব। তেওঁলোকে 17 বছৰ জেল খাটি প্ৰায় শেষ কৰিছে। আৰু ইয়াৰ উপৰিও যিসকল আপোনাৰ ডাষ্টবিন দেখিছে আপোনালোকে, সেইটো টুকুৰি হওক যি হওক আমাৰ জেলৰ ভিতৰতে গঢ়া আহিব। আৰু যিবিলাক সৰু সৰু চাইনবোৰ্ড লিখিছে আমাৰ কয়দীসকল নিজে আজি এসপ্তাহ ধৰি তেওঁলোকে ৰেডি কৰা। তাৰ উপৰিও আমি জেলৰ পৰা এইটো ছেকেণ্ড টাইম হ'ব। আমি যোৱা 23 চনত 17 ডিচেম্বৰত স্বচ্ছতা আৰু একতা সেই মেছেজ লৈ কিনে আমি এই টাউনখন চাফাই অভিযান কৰিছোঁ। আৰু সেই চাফাই অভিযানত আমাৰ আজি যেনেকৈ 3টা এজেঞ্চি যোগদান দিছে, আমি তেতিয়াও যোগদান দিছোঁ। তো খুব ভাল লাগিছে যে আমি এটলিষ্ট এই আজি স্বাধীনতা প্ৰাকখনত আমি সমাজৰ লগত আজি 2 দিন শ্ৰমদান কৰি আমি এটা যোগদান দিব পাৰিছোঁ। সেইটো কাৰণে বহুত বহুত। আৰু ADC ছাৰ আমাৰ জেইল ইনচাৰ্জ ৱাদিউল ইছলাম ছাৰ আছে, আমাৰ লগত উৎসাহিত কৰিছে তেওঁ। তো আমি খুব ভাল লাগিছে যে তেওঁ নিচিনা এজন উচ্চ পদবী বিষয়ধাৰী যদি আমি এই চাফাই অভিযান তেওঁ যদি খাৰা হয় আমাৰ কাৰণে আৰু ইয়াৰ পৰা আৰু কি লাগে, হয় নে নহয়? গতিকে এই চেগতে তেওঁকো বহুত বহুত ধন্যবাদ আৰু জিলা প্ৰশাসন কোকৰাঝাৰৰ সমূহ বিষয়ববীয়াকো বহুত বহুত ধন্যবাদ।